নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্স চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ 14 এপ্ৰিলত। আজি আপোনাৰ সূৰ্যত আজি মেঘ ৰাশি আজি প্ৰৱেশ কৰিবলৈ গৈ আছে আৰু এনেতে আজি আপোনাৰ কিছু ৰাশিৰ আজি আপোনাৰ তিনিটা ৰাশিৰ আজি শুভফল লৈ আহিছে আৰু সেই তিনিটা যি ৰাশি আছে আজি আপোনাৰ কিনো শুভফল লৈ আহিছে আজি আমি এই ভিডিঅ'ৰ মাধ্যমত আজি আপোনালোকে বিতংভাৱে জানিব পাব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ 14 এপ্ৰিল সূৰ্য মীন ৰাশিত এৰি মেঘ ৰাশিত গোচৰ কৰিব আৰু সূৰ্য ৰাশি সলনি কৰাৰ লগে লগে মীন ৰাশিত চক্ৰগ্ৰহী যুগৰ সৃষ্টি হ'ব আৰু শনি, ৰাহু, শুক্ৰ আৰু বুধই আপুনি মীন ৰাশিত এই যুগ গঠন কৰিব আৰু বুধ আৰু শুক্ৰ শনি বন্ধু, আনহাতে শুক্ৰ শনি আৰু বুধৰ লগতো বন্ধু বুধ গ্ৰহৰ সম্পৰ্ক আৰু এই গ্ৰহবোৰৰ লগতো ভাল বুলি গণ্য কৰা হয় আৰু এনে পৰিস্থিতিত মীন ৰাশিত চক্ৰগ্ৰহী যুগৰ গঠন কিছুমান ৰাশিৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি যি চক্ৰগ্ৰহী আজি যি আছে চক্ৰগ্ৰহী যি যুগৰ দ্বাৰা আপোনাৰ কোনবোৰনো ৰাশি আজি কোনবোৰ ৰাশি আপোনাৰ যিহেতু আপোনাৰ শুভফল লৈ আহিছে, তো গতিকে আহক আমি জানো আহক যে আজি সেই প্ৰথম ৰাশিটো হ'ল আপোনাৰ বৃষ ৰাশি হয়। বৃষ ৰাশি যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে কিছু শুভফল লৈ আহিছে। প্ৰিয় দৰ্শক, যে আজি আমি যদি চোৱা হয় আজি বৃষ ৰাশিৰ জাতক জাতিকাৰ সকলৰ কাৰণে আজি কিনো শুভফল লৈ আহিছে যি 14 এপ্ৰিলৰ পৰা, তো আজি আমি আহক চাওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ বৃষ ৰাশিত যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে আপোনাৰ লাভৰ ঘৰত আপোনাৰ চক্ৰগ্ৰহী যুগ গঠন হ'ব আৰু আপোনাৰ ৰাশিৰ প্ৰভু শুক্ৰও আপোনাৰ তাত অন্তৰ্ভুক্ত থাকিব আৰু আপোনাৰ চক্ৰগ্ৰহী যুগ গঠনৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰখনত আপোনাৰ ভাল ফলাফল পাব পাৰে। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ উপযুক্ত ফল পাব পাৰে আৰু পাৰিবাৰিক জীৱনতো সুখকৰ পৰিৱৰ্তন দেখা যাব আৰু ডাঙৰ ভাই ভনীসকলৰ পৰা আপুনি পদ প্ৰদৰ্শন কৰিব পাৰে আৰু চাকৰি সলনি হ'লে আপোনাৰ পদ আৰু আয় বৃদ্ধি পাব পাৰে আৰু 14 এপ্ৰিলৰ পিছত আৰ্থিক অৱস্থাও আপোনাৰ উন্নত হ'ব। প্ৰিয় দৰ্শক, আমি গম পালো যে বৃষ ৰাশি যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে আৰ্থিক দিশটো আপোনাৰ কাৰণে ভাল আছে। আজি আমি চাওক, আজি আপোনাৰ বৃষ ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে বহুতেই আজি শুভফল লৈ আহিছে, যিহেতু আজি আপোনাৰ 14 এপ্ৰিলৰ পৰা। গতিকে যিকোনো আগত আপোনাৰ যিখিনি অসুবিধা আছিলে সেইখিনি অসুবিধা আপোনাৰ দূৰ হ'বলৈ গৈ আছে। ইয়াৰ পিছত আমি যদি চোৱা হয় ইয়াৰ পিছত যি ৰাশি হৈছে সেই ৰাশি হ'ল আপোনাৰ মিথুন ৰাশি। মিথুন ৰাশিৰ কিছু যিসকল জাতক জাতিকা আছে মিথুন ৰাশিৰ কাৰণেও আজি আপোনাৰ ভাল ফল দেখা গৈছে। যদি চোৱা হয় আজি মিথুন ৰাশিৰ যিসকল জাতক জাতিকা আছে, যদি চোৱা হয় যে চক্ৰগ্ৰহী যুগে আপোনাৰ জীৱনলৈ নতুন কৃতিত্ব কঢ়িয়াই আনিব পাৰে আৰু আগতে আপোনাৰ যিখিনি কৰা কামৰ আজি যিখিনি আগতে আপুনি কাম কৰিছিলে বাবে আপুনি ভাল ফলাফল পাব। যিখিনি আগত ভাল ফলাফল পোৱা নাছিলে সেইখিনি আপুনি ভাল ফলাফল পাবলৈ গৈ আছে। সঠিক সময়ত সঠিক স্থানত আপুনি থাকিব আৰু সুযোগৰ সুবিধা ল'ব পাৰিব আৰু আপোনাৰ ভাল কাম দেখি কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতি বছৰ প্ৰতি আজি আপোনাৰ ধৰি লওক আপোনাৰ যিজন বছ আছে তেখেতৰ আপোনাৰ মনোভাৱ ইতিবাচক হ'ব আৰু ধন সম্পৰ্কীয় বিষয়তো সময় অনুকূল হ'ব আৰু আপুনি উপাৰ্জন কৰা ধনৰ এটা বৃহৎ অংশ সঞ্চয় কৰিব পাৰিব আৰু দেউতাৰ লগত তোমাৰ সম্পৰ্ক আপোনাৰ মধুৰ হ'ব। আজি যি ধৰি লওক আজি আপোনাৰ দেউতাৰ লগত যদি অলপ মতভেদ আছিলে বা কিবা আপোনাৰ ভুল বুজাবুজি আছিলে, তো সেইখিনিও আপোনাৰ দূৰ হ'ব পাৰে আজি আমাৰ এই যি আপোনাৰ মিথুন ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে। ইয়াৰ পিছত আমি যদি চোৱা হয় প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ যিখিনি ৰাশি আছে আপোনাৰ যি ৰাশি হ'ল আপোনাৰ এই 12টা ৰাশিৰ ভিতৰত আৰু এটা ৰাশি আছে যিটো ৰাশিৰ নেকি শুভফল লৈ আহিছে। তো আজি আমাৰ সেই ৰাশিটো হ'ল আপোনাৰ কুম্ভ ৰাশি। কুম্ভ ৰাশি যিসকল জাতক জাতিকা আছে আজি কুম্ভ ৰাশিৰ কাৰণে আপোনাৰ শুভ ফল লৈ আহিছে। তো গতিকে আহকচোন আজি কুম্ভ ৰাশি যিসকল জাতক জাতিকা আছে 4টা গ্ৰহৰ সংযোগ আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু এই সময়ছোৱাত আৰ্থিক বিষয়ৰ লগতে জড়িত আপোনাৰ চিন্তাৰ অন্ত পৰিব পাৰে। আপোনাৰ ব্যক্তিত্বটো ভাল পৰিৱৰ্তন দেখা যাব। আপুনি মানসিকভাৱে শান্তিপূৰ্ণ আৰু সুস্থিৰ হ'ব, যাৰ ফলত সমাজত আপোনাৰ সন্মান বাঢ়িব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত চলি থকা মতানৈক্য সমাধান কৰিবলৈ চেষ্টা কৰিব আৰু আপুনি সফলতা লাভ কৰিব আৰু কিছুমান মানুহে হয়তো আপোনাৰ নিজৰ প্ৰেমৰ সম্পৰ্কত আপোনাৰ বিবাহৰ বান্ধোনতো বান্ধিব পাৰে আৰু নৱবিবাহিত যিখিনি জাতক জাতিকা নৱবিবাহিত আছে তেখেতসকলৰ জীৱনত নতুন অতিথি অহাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, আজি আপোনাৰ নৱবিবাহিত যিখিনি মোৰ বন্ধু বান্ধৱী আছে আজি আপোনাৰ মোৰ চেনেলৰ আজি তেখেতসকলৰ কাৰণে আজি আপোনাৰ কাৰণে শুভফল লৈ আহিছে। আপোনাৰ কিবা গুড নিউজ আজি আপোনাৰ শুভফল
আহিব পাৰে এই সপ্তাহটোত আজি আপোনাৰ এই যিহেতু আপোনাৰ এই 14 তাৰিখৰ পিছত তো গতিকে আশা কৰিছো আজি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আজি আপোনাৰ এই ভিডিঅ'ই যদি আপোনাক কিঞ্চিত মান লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ ধন্যবাদ